দায়িত্ব বস্তুটো বহুত অদ্ভুত। যিয়ে পালন কৰে তেওঁ সকলো সময়তে দুখী হয়, আৰু যিয়ে পালন নকৰে তেওঁ মাথো দীঘল দীঘল জ্ঞান দি যায়। ভৰসাই অলপ ক্ষতি কৰিব পাৰে, কিন্তু অন্ধবিশ্বাসে আপোনাৰ সকলো কাঢ়ি নিব পাৰে। কাৰোবাক ইমানো আঘাত নকৰিবা যিমান আঘাত কৰিলে নিজৰ ভুল জনাৰ পাছত উভতি অহাৰ ৰাস্তাটো বন্ধ হৈ যায়। নীৰৱ থকা মানে সকলো মানি লোৱা নহয়। কিছুমান নীৰৱতা নিজকে ভালে ৰখাৰ বাবেও হয়। কোনোবা এজনে প্ৰশ্ন কৰিছিল, আপোন কোন আৰু পৰ কোন? তেতিয়া উত্তৰ আহিছিল, সময় ভাল থাকিলে সকলোৱে আপোন, আৰু বেয়া থাকিলে কোনেও আপোন নহয়। কাৰোবাৰ অধঃপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কাৰণ ভৱিষ্যতে তোমাৰ বাবে কি অপেক্ষা কৰি আছে সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণা নাই। তুমি যদি ভাবা তুমি সুখী নহয়, তেন্তে পৃথিৱীৰ কাৰো সাধ্য নাই তোমাক সুখী কৰিবলৈ। যদি হাজাৰ কষ্টৰ মাজতো তুমি নিজকে সুখী ভাবা, তেনেহ'লে পৃথিৱীৰ কোনেও হাজাৰ চেষ্টা কৰিও তোমাক অসুখী কৰিব নোৱাৰে। এজনে অপেক্ষাত থাকে আৰু আনজনে অন্য কাৰোবাক লৈ ব্যস্ত থাকে। খং বহুত সৰু এটা শব্দ, যিয়ে সম্পৰ্কৰ দৰে ডাঙৰ বস্তুকো ধ্বংস কৰি দিব পাৰে। মানুহক নিশ্চয় ভাল পোৱা উচিত, কিন্তু তাৰ সাজ পোছাক, টকা আৰু সৌন্দৰ্য দেখি নহয়, বৰঞ্চ তাৰ মন কিমান ডাঙৰ সেয়া দেখি। সলনি হোৱা নাই, আগৰ দৰেই আছোঁ। পাৰ্থক্য এইটোৱেই, আগতে অন্ধ আছিলোঁ আৰু এতিয়া চাবলৈ শিকিছোঁ। ভুল কৰিবলৈ সময় নালাগে, সময় লাগে ভুল শুধৰাবলৈ। ভাল পোৱাৰ কষ্টতকৈ পৰিয়ালে দিয়া মানসিক কষ্টৰ যন্ত্ৰণা দুগুণ। ভাল পোৱাৰ কষ্ট সকলোৰে লগত শ্বেয়াৰ কৰিব পাৰি, কিন্তু পৰিয়ালে দিয়া কষ্টৰ কথা ইচ্ছা কৰিলেও ক'ব পৰা নাযায়। মানুহে সকলো পাৰে, কিন্তু মানসিক অশান্তিৰ পৰা লুকাই থাকিব নোৱাৰে। এজনে খং কৰিলে সম্পৰ্ক গভীৰ হয়, আৰু দুজনেই খং কৰিলে সম্পৰ্ক নষ্ট হয়। যিমানেই উপকাৰ কৰা মানুহে পাহৰি যাবই, কিন্তু ভুলতে অলপ ক্ষতি কৰি চোৱা, আজীৱন মনত ৰাখিব। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব।